প্ৰথম কথা যে মোৰ বন্ধু আৰু ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই আজি কালি এনেকৈ কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ কাৰণে সুপ্ৰিম কোৰ্টে আপোনাৰ ইণ্টাৰিম বেল প্ৰদান কৰাৰ কাৰণে অন্তৱৰ্তীকালীন বেল প্ৰদান কৰাৰ কাৰণে মই সুপ্ৰিম কোৰ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে যে যি মানুহৰ আত্মসন্মান আছে সেই মানুহে কেতিয়াও এনেকৈ এমাহৰ কাৰণে বা 21 দিনৰ কাৰণে বা এনেকুৱা ধৰণৰ অন্তৱৰ্তীকালীন বেল লৈ নাহে। মই ভাবোঁ যে মুখ্যমন্ত্ৰী এজনে এনেকুৱা ধৰণৰ এটা ব্যক্তিগত কথাত এনেকুৱা ধৰণৰ অন্য এজন মুখ্যমন্ত্ৰীৰ এনেকুৱা এটা সংকটৰ সময়ত এনেকুৱা ধৰণৰ মানে অভদ্ৰজনিত এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰাটো এটা অন্য এজন মুখ্যমন্ত্ৰীৰ প্ৰতি এনেকুৱা ধৰণৰ অপমানজনক মন্তব্য কৰাটো এইটো এটা কোনো ডিচেণ্ট মানুহৰ কোনো কাম নহয়, ভদ্ৰ মানুহৰ কোনো কাম নহয়। দ্বিতীয় কথা, অসমৰ মুখ্যমন্ত্ৰীয়ে যে কৈছে যে অৰবিন্দ কেজৰিৱালে 21 দিনৰ কাৰণে মানে কোনো ভদ্ৰ মানুহ যদি হয়, কোনো মানে আত্মসন্মান থকা মানুহ হয়, তেতিয়াহ'লে কেতিয়াও এনেকৈ ইণ্টাৰিম বেল লৈ 21 দিনৰ কাৰণে ওলাই নাহে। এই বুলি যে কৈছে, মই অসমৰ মুখ্যমন্ত্ৰীক সুধিব খোজোঁ যে কোন ভদ্ৰ মানুহে নিজে ভয় খাই কেছ থকাৰ কাৰণে জেইলত যাম বুলি ভাবি এটা পাৰ্টিৰ পৰা আনটো পাৰ্টিলৈ যায়? অসমৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰশ্নটোৰ উত্তৰ দিয়কচোন। যে আজি কংগ্ৰেছ দলৰ পৰা যে তেওঁ বিজেপি দললৈ গ'ল, এইটো কোন ভদ্ৰ মানুহ আৰু কোন আত্মসন্মান থকা মানুহৰ কাম? তেওঁ যে আজিৰ দিনটোত আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী যে বিজেপিলৈ গ'ল, অসমৰ প্ৰত্যেকজন মানুহে জানে যে তেওঁ এইকাৰণে বিজেপিলৈ গৈছে যে কাৰণ তেওঁৰ ওপৰত বহুত ধৰণৰ কেছ আছে, তেওঁৰ ওপৰত CBI কেছ আছে, তেওঁৰ ওপৰত অন্যান্য কোৰ্টৰ কেছ আছে। এই আটাইবিলাক কেছ থকাৰ কাৰণে, বিভিন্ন ধৰণৰ কেছ থকাৰ কাৰণে আমি দেখিছোঁ যে তেওঁ নিজে এটা ৰাজনৈতিক দলৰ পৰা অন্য এটা ৰাজনৈতিক দললৈ বাগৰ মাৰিছে। যিজন মানুহে এটা দলৰ পৰা আনটো দললৈ বাগৰ মাৰিব পাৰে, সেই মানুহজনে আকৌ জেইলৰ পৰা ওলোৱা মানুহজনক আত্মসন্মান নাই বুলি কোৱাটো নিশ্চিতভাৱে মই ভাবোঁ যে এইটো কেতিয়াও এটা ভদ্ৰোচিত কথা নহয়। মই অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা ধৰণৰ কোনো ব্যক্তিগত আক্ৰমণৰ পৰা আঁতৰি থাকিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী এজনে মুখ্যমন্ত্ৰীৰ নিচিনা ব্যৱহাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।